ৰাতিপুৱা ৰুটি আৰু কণী খাই পেট পূজা কৰি ল'লোঁ। বন্ধুসকল, মই এইকেইদিন ভিডিঅ' দিয়া নাই কাৰণ মই আছোঁ Gnrc হস্পিটালত। মোৰ দেউতা বহু কেইদিনৰ পৰা লিভাৰ বেমাৰত ভুগি আছে। যোৱা ফেব্ৰুৱাৰী মাহত দেউতাক লৈ হায়দৰাবাদ AIG হস্পিটাল গৈছিলোঁ। তাত ভাল হৈ আহিলে হঠাৎ আকৌ পেটত পানী জমা হোৱাত মই Gnrc হস্পিটালত লৈ আহিলোঁ। আজি মোৰ 12 দিন হ'ল মেডিকেলত থকা। এই 12 দিন কি কৰিলোঁ তাৰে এটা সৰু ভিডিঅ' বনাই স্মৃতি হিচাপে সাঁচি থলোঁ। বন্ধুসকল, যিহেতু ভোক লাগি আছে, এয়া ৰাতিপুৱাৰ ভাত সাজ খাই ল'লোঁ। কিয় ভাল পালে কৈছোঁ? মই একলা একলা কিমান থাকিম আৰু তই থাকিলে অলপ ভাল লাগিলে আৰু কিবা কবি? আৰু নকওঁ দে কিয়? তোক মই আৰু 10 দিনমান থাকিব পাৰিলে ভাল পাম। এয়া কমল, মোৰ বহু পুৰণি বন্ধু। ইয়াক লগ পালোঁ Gnrc হস্পিটালত। ই একেটা ৰুমতে আছিলে। হয়, ৰাতি একেবাৰে মেডিকেলখন খালী হৈ যায়। ৰাতিপুৱা একেবাৰে ইমান মানুহৰ সমাগম, আৰু এতিয়া দেখিছে একদম খালী। তো এই ৰাতি অলপ বাহিৰত বহি আছোঁ, আৰু এয়া হৈছে Gnrc মেডিকেলখনৰ এটা ভিউ। এইটো সৰু সৰু ঘৰ বনাই থৈ দিছে এনেকৈ গ্লাছৰ ভিতৰত, আৰু ইপিনে মই ইপিন সিপিন চাই আছোঁ কি কৰা যায়। অচিনাকি চব, কাক মাত দিওঁ কাক মাত নিদিওঁ, কিবা কিবি ভাবি বহু টেনশ্যনত এনেকৈ শুই আছোঁ। আৰু ৰাতিপুৱা কাৰ কি টেনশ্যন, কোনোবা কেনেকৈ ঘুমাই আছে, কাৰোবাৰ টোপনি ক্ষতি, কাৰোবাৰ কিবা। মেডিকেলত আহিলে এটা বস্তু জানিব পাৰি যে মানুহ কি। কি ক'ম ভাই, হস্পিটেলত আজি 10 দিন হ'ল। অৱস্থা এই চুলি, এই দাঢ়ি, ক'ব মানে একোৱেই নাই। আৰু আজি মই যি যাম তাতে কেনেকুৱা? তাকেতো আৰু 10 দিনমান তোমাক ৰাখিলে মই ভাল পালোঁ। মোৰো অকণমান সাহস বাঢ়িলে। তাকে আৰু এটা ব্লাড দি দিয়ক তোমাক, আৰু 2-4 দিন থাকি যোৱা। তুমি আছিলা, মোৰ ভাল লাগি আছিলে, একেলগে আছিলোঁ দুয়োটাই। তুমি আজি যাবা, মোৰ অন্তৰখন একেবাৰে ভাঙি গৈছে। তোমাক যদি আৰু ক'ৰবাত 10 দিনমান থাকিব মোৰ লগত একেলগে দিলেই হয়, ভাল লাগি থাকে। তুমি গ'লা যাতে আৰু মই থাকিম দিয়া ইয়াত, উপায় নাই। এনেকেই থাকিম আৰু কি কৰিবা। লগ পাম, আকৌ লগ পাম, হস্পিটেলত নহ'লে বদেশ্বৰত, নহ'লে হাজত, ক'ৰবাত নহয় ক'ৰবাত মিলন হ'ব তোমাৰ মোৰ। দিয়া বাই বাই দিলোঁ আজি তোমাক। দুখ চুখ নকৰবা? নাই নাই, দুখ কিয় কৰিম। আৰু এই 12 দিন বহু কষ্টৰে পাৰ কৰি, দুখ ভাগৰ চিন্তা এনেকৈ পাৰ কৰি অৱশেষত আজি গৈ আছোঁ ঘৰত। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু ছাবস্ক্ৰাইব লাইক